हेलो फ्रेंड मोर यूट्यूब चैनल आपलोक स्वागतम जनालो। এইখনে হৈছে আমাৰ গাহৰি ফাৰ্ম। আমাৰ গাহৰি একেজনী আছে 30 জনী মান গাহৰি আছে, 30-40 জনী মান আছে। আপোনাৰ মই ৰঙিয়াৰ পৰা কেনেকৈ ওয়েস্টেজ দানা আনি মই দাদাক যোগান ধৰো। দাদাই ওয়েস্টেজ দানা দিয়ে আৰু কচু বইল কৰি খুৱাও। আমি ঘৰুৱা খাদ্য খাওঁ, কিনা দানা আমি বেছি ব্যৱহাৰ নকৰো। বাৰিষা বতৰ বা বৰষুণ বতৰত আমি বৰষুণ দিলে তেতিয়াহে আমি কিনা দানা ব্যৱহাৰ কৰো। আমি এতিয়া ৰঙিয়ালৈ যাম, চাই থাকক আপোনালোকে। এয়া মোৰ লগত যাব নয়নে গাড়ীখনত আপোনাৰ ড্ৰাম বান্ধি ৰেডি কৰিছে। এতিয়া আমি যাই থাকো বলক। এইখনে আমাৰ গ্ল্যামাৰ বুঢ়া বাইক, আজি 18 বছৰ মান হ'ল। এখন দেউতাৰ বাইক, এইখনে লৈ যাম আমি এই দুটা ড্ৰাম লৈ যাম। আমি এতিয়া আহি ৰঙিয়া ষ্টেচন পালো আৰু অলপমান গ'লে ৰঙিয়া ষ্টেচন দেখিব। আমি ৰঙিয়া ষ্টেচনৰ কাষেৰে যাম। আমাৰ এইটো ৰঙিয়া ষ্টেচন কাষেৰে যোৱা ৰাস্তা। এইটো ৰঙিয়া ষ্টেচনৰ আপোনাৰ ৰেল লাইনটো আপোনাৰ 4 লাইনলৈকে বনাই আছে, আপোনাৰ কাম চলি আছে। আৰু এতিয়া 4 লাইনলৈ যাতায়াতৰ ৰাস্তাটো ভাল হ'ব ট্ৰেইনৰ। আৰু এতিয়া আমি আহি আপোনাৰ ৰেল গেট পৰি গ'ল। আমি এতিয়া অলপ সময় ৰখিব লাগিব। এতিয়া অলপ ইয়াতে ৱেইট কৰোঁ। এইখন আমাৰ ট্ৰেইন আহি গ'ল। ডিব্ৰুগড়ৰ পৰা দেওঘৰলৈ যাব এখন ট্ৰেইন। আমি ইয়াতে অলপ সময় ৰখোঁ এতিয়া। আমি এতিয়া ৰঙিয়া মেইন টাউন পাই গ'লোঁ। এতিয়া আপোনাৰ হোটেললৈকে যাওঁ। হোটেল দুখন আছে, দুখনৰ কাষ যাই পেলাই আমি ওয়েস্টেজ দানাটো লৈ লওঁ। এইটো ৰাস্তাত বহুত জাম থাকে, আপোনাৰ লগত গাড়ী নিবলৈ বহুত টান। তাৰে লগত মোৰ দুটা ড্ৰামো থাকে ছাইডত, গাড়ী মানে অহা যোৱাত অলপ বহুত টান হয়। ভয়ো লাগে ক'ৰবাৰ গাড়ীত লাগে নেকি। আমি দানা উঠাই ল'লোঁ। আমাৰ ট্ৰেফিকে ৰখিব দিয়া নাছিল, সেইকাৰণে আপোনালোকক ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ। আমি দোকানৰ পৰা দানা উঠাই ল'লোঁ, ওয়েস্টেজ দানাটো। মই 1 পেকেট পপকৰ্ন কিনি ল'লোঁ আৰু 9 পেকেট চিপছ কিনি দিলে। আমি এতিয়া চিপছ আৰু পপকৰ্ন খাই লৈ যাই থাকোঁ। আমাৰ যোৱাতে সন্ধিয়া হৈ যায়। আমাৰ ক্ৰচিং হয় আৰু এতিয়া নতুন এটা ট্ৰেইন ক্ৰচিং বনাই আছে আগত অলপমান। তাৰপিছত অলপ ট্ৰেফিক অলপ কম লাগিব নে নালাগে গম নাপাওঁ। খাই নতুন এটা ট্ৰেইন ক্ৰচিং আমাৰ কাৰণে সুবিধা হয়, কাৰণ আমি পাৰ হ'ব লাগিলে বহুত জাম লাগি যায়। যেতিয়া ট্ৰেইন আপোনাৰ এতিয়া আমাৰ আহি থাকোঁতে সন্ধিয়া হ'ল। এতিয়া ঘৰ যাবলৈ আৰু 5 কিলোমিটাৰমান যাব আছে। আমি এতিয়া গৈ থাকোঁ ঘৰলৈকে। ঘৰ পাই লগ পাইছোঁ আপোনালোকক।
এয়া আমি ঘৰ আহি পাওঁৱে আৰু এইটো লাইট যে জ্বলি আছে মন্দিৰটো এতিয়া আমাৰ ঘৰ তাৰপিছত মই নয়নক নুমি পেলাই দৰ্জাটো মেলি দিব দিওঁ ইয়াৰ দাম দুটা নুমাই থলোঁ আমাৰ দাদাই ডাঙৰ দাদা কচু কাটি আনি থৈ দিছে আৰু কচুৱে বইল কৰি দিছে ডেক্সিত কৰি হান্দিটো এক হান্দি বইল কৰিছে মই চালোঁ কিমানমান বইল হ'ল আৰু এইখিনিতে আছিল মোৰ ব্লগ আৰু আপোনালোকে যেন ভাল পালে ছাবস্ক্ৰাইব লাইক কৰিব